ইউটিউব চেনেল। আজি আমি যাবলৈ ওলালোঁ আমাৰ ঘৰৰ পৰা। 3টা দিন থাকিলোঁ, খুব এনজয় কৰিলোঁ গোটেইখিনিয়ে, খুব ভাল লাগিলে। ইমানখিনি পৰিয়াল একেলগে থাকিলোঁ, কিমান ভাল লাগে আৰু তাৰ মা দেউতাও ভালে থাকে, মা দেউতাক খালি কৰি আমি যাওঁগৈ। দুখটো লাগিবই, কি কৰ্ম আছে যেতিয়া আৰু সেইখিনিতো পাহৰি যাব নোৱাৰোঁ, কৰ্মও কৰিব লাগিব, পৰিয়ালো ৰাখিব লাগিব, তেনেকুৱা কথা। ব'লক তেনেহ'লে আজি আমাৰ পৰিয়ালৰ লগতে আকৌ জাৰ্ণি কৰোঁ ৰঙিয়ালৈকে। পুৰা অৱস্থা চব ৰুমবিলাক আমি চব লেতেৰা কৰি দিছোঁ, চব মানুহ ওলাই আছে, সেইফালেও চব মুঠতে কাপোৰ এইবিলাক চব লুচি লৈ যাবৰ কাৰণে খুৱাই খাই আছে, ওলাই আছে, পুৰি লুচি ভাজি আছে লৈ যাবৰ কাৰণে। বাই বাই। ট্ৰেইনত আহি যাব। বাই 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 বাই। তুমি ইমান খিনাইছা কেলে? খিনাই মানে আগৰ পাপৰ এইবিলাক মানে বৰ জামানা। বেয়া লাগব, 200 টকা দাম লগা গৈছে না। এইখানে সব একালে মারতে নালাগে, গম পাই না? আত্মা আধা মারতে লাগে। দে ঘুমাইলে চুকুনি ক'ত ঘুমো। আমাৰ গাঁৱৰ পদূলি, এইটো আমাৰ ঘৰ। পিছফালে 4জন বহি লওক। পাৰ হৈ কিনে বহি লওক, পাৰ হৈ কিনে। সব কথা বাদ দে, থাকি কেনে লাগিলে? বহুত ভাল লাগিলে। কেনে লাগিলে থাকি? ভাল লাগিল। পাই গ'লোঁ, ষ্টেচনত আহি পালোঁ আৰু সকলোবোৰ। এইখিনি চব আমাৰে বলবান দেই। মনো ব'লা, টিকেট কাটিব গৈছে পাপাহঁত।
আমি গৌৰেশ্বৰ পালোহি আৰু নেক্সট অফিচ আমি নামিমেই আৰু পাই গ'লোঁ। জাৰ্ণিটো ভালেই হ'ল, কিন্তু ভিৰ আছিল, যোৱাতকৈ অলপ ভিৰ আছিল, কিন্তু সকলো চিট পালোঁ, ভালেই গ'ল।